নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে এইটো কি হৈছে বুজি পাব। আৰু এতিয়া আমি গৈ আছোঁ ছেভেন ছিষ্টাৰ ৱাটাৰফল চাবলৈ। তো চাওকচোন ৰাস্তাবোৰ ইমান বেছি ধুনীয়া দিছেনে বাৰু। চ' ফাইনেলি আমি পাই গ'লোহি ছেভেন ছিষ্টাৰ ৱাটাৰফল। ইয়াত বিশেষ চাবলগীয়া একোৱেই নাই, 7টা জেগাৰ পৰা এনেকৈ পানীখিনি পৰে আৰু সেইটোকে কয় আৰু ছেভেন ছিষ্টাৰ ৱাটাৰফল। আৰু শ্বিলঙলৈ আহি যদি ৱাটাৰফল নাচাওঁ তেনেহ'লে চামনো কি, গতিকে চাওঁ আৰু ব'লক। ইয়াত বেছিভাগ ভিউ পইণ্টে দেখা পোৱা যায় বুজিছেনে বাৰু। চ' এইটো হ'ল ছেভেন ছিষ্টাৰ ৱাটাৰফল, এটা টিকলু পাৰ্ক। আমাৰ সেইটো চাইডে এনেকুৱা জেগাবিলাকতে পিকনিক খাবলৈ খুব যাওঁ, কিন্তু ইয়াত মানে দেখি পূৰা কি ক'ম আৰু চাবলৈ মন নোযোৱা হৈ গৈছে। কিমান চাম আৰু একেহে চব ৱাটাৰফল। চ' আমি চব জেগালৈ নাযাওঁ, মেইন কিছুমানলৈ যাম। এতিয়া আমি আহি পালোহি নহকালিকাই ৱাটাৰফলছ। ইয়াৰ এটা বিশেষ তত্ত্ব আছে যিটো মই ক'ম, কিন্তু ফাৰ্ষ্টে ডাৱৰটো অকণমান যাব লাগিব তেতিয়াহে ক'ব পাৰিম। গতিকে অলপমান গাড়ীতে বহোঁগৈ আৰু চবৰে ফিলবিলাক শুনো, কেনেকুৱা লাগিছে ইয়াত আহি পেলাই। কওক আপোনাৰ ফিলিংটো কেনেকুৱা লাগিছে ইয়ালৈ আহি? মোৰ ফিলিংছ মানে ঠাণ্ডা লাগিছে বহুত, মানে গৰমৰ পৰা আহি আৰু এনেকুৱা লাগিছে গুৱাহাটীৰে ঘূৰি নাযাম, ইয়াতে দোকান চোকান দি হ'লে থাকি যাম। মই পাহৰি গৈছিলোঁ মই কি কাম কৰোঁ। মই যে ইয়াৰ পৰা চিমেণ্ট মছলা মিলাব লাগিব মই পাহৰি গৈছোঁ। মই ইয়াৰ পৰা কৰ্ণিতে ল'ব লাগিব সেই কথাটো মই পাহৰি গৈছোঁ। মছলাতে মই মেডিচিন দিব লাগিব মই পাহৰি গৈছোঁ। এতিয়া মই ঠাণ্ডাই ঢালিম নে ঠাণ্ডা ফ্ৰিজৰ পানী ঢালিম নে মই মছলাই ঢালিম নে মই তাত মেডিচিন ঢালিম, মই মানে একো পাত্তা পোৱা নাই। মই চাগে ইয়াতে মিষ্টি কাম এটা কৰিম আৰু এইবিলাক যে ব্লগ আছে চাগে ময়ে বহাম আৰু। ভাল চিন্তা কৰিছা, কিন্তু ভাল লাগিছে ন জেগাখিনি সঁচাই। চ' ৰ'দটো অলপমানকৈ দেখা পালোঁ আৰু এতিয়া চবেই পূৰা এইফালে ফটো উঠাই ষ্টাৰ্ট কৰিয়ে দিলে। আৰু বাদ দিয়ক, মই আপোনালোকক ক'ম বুলি কৈছোঁ নহয়, চ' কৈ দিওঁ আৰু। এইটো দেখিছে, এইটো হ'ল এটা ৱাটাৰফল। ইয়াৰ নামটো হ'ল নহকালিকাই ৱাটাৰফলছ। ইয়াত লিকাই নামৰ এগৰাকী মহিলা আছিল যিয়ে তেওঁৰ সন্তানক ভাজি পৰা খাই দিছিল। আৰু তাৰপিছত তেওঁ মানে অলপ পাগলৰ নিচিনা হৈ গ'ল আৰু হৈ পেলাই ওচৰতে থকা এই ৱাটাৰফলটোৰ পৰা এনেকৈ জাপ মাৰি দিলে। তো চাওকচোন ইমান ওখ পৰা জাপ মাৰি দিছে, দেখিছেনে বাৰু, কম দম থকা নাছিল। তো সেই তেওঁৰ নাম অনুসৰি ইয়াৰ নাম দিয়া হ'ল নহকালিকাই ৱাটাৰফলছ। নহকা মানে হ'ল ওখ পাহাৰৰ পৰা এনেকৈ জাপ মাৰা, আৰু তেওঁলোকৰ ভাষাত কয় আৰু। চ' এইটোৱে আছিল আৰু। শুকান মাছ নহয়, বেগুনা মাছ। দালচেনি মাংসত যে দিয়ে যে এই বটলকেইটা আছে, বটলকেইটা কি হয় এইফালে আমাৰ চিপছ এতিয়া খুলিছে, এতিয়া আমি ইমান চিপছ খাম মানে ইমান দূৰ ঘূৰি মানে ভাত খাই মানে আমাৰ টেংকি এলাৰ্ম বজিলে। আজিকালি ভাতকেইটা খাই ভাল লাগিছে। অঁ বেছি নাই আকৌ। ছাগলীকেইটা চাহে আমাৰ পিছফালে এইবোৰ দেখিছে ফুলৰ বাগান আছে আৰু সেইফালে বেগ চেগ খোৱা বস্তু অভাৰ ভৰি আছে। বাহঁতকে চিকিবলৈ গৈছিলো তেতিয়া খাবলৈ নাপালে। এইবাৰ আহোঁতে জেগাতে গুৱাহাটী এইবাৰ খাদ্য মানে নাটনি নহয় ন জেগাতে। চ' ইয়াৰ আগৰ ভিডিঅ'টোত যে আমি এনেকৈ আহি আছিলোঁ সেইটো হ'ল এইটো ভিডিঅ'ৰ। এনেকৈ আমি মানে মই পৰা কোচাত উঠি গৈ আছোঁ এনেকৈ পাহাৰৰ তললৈ, কাৰণ ইয়াত এটা ডাঙৰ ৱাটাৰফল আছে যিটো ওচৰৰ পৰা চাম বুলি আমি এনেকৈ খোজকাঢ়ি গৈছিলোঁ। কিন্তু দুখৰ কথা যে ইমান ফৰফৰাই স্পীডত অহাৰ পিছতহে গম পাইছোঁ এইটো ৱাটাৰফলৰ মানে কি ক'ম আৰু, পানী যোৱা জেগাহে, মানুহ যোৱা জেগা এইটো নহয়। আমি ভুল ৰাস্তা দি আহিলোঁ, কিন্তু এইফালে এনেকৈ লিখা আছিল কাৰ চিট মাৰা আছিল। চ' আহি গ'লোঁ, বাদ দিয়ক আৰু আমাৰ ভাগ্যই বেয়া। চ' এইবাৰ ইয়াৰ পৰা গছ পুলিৰ পৰা উঠাই লৈ যাম, ঘৰত পৰা বাগান ৰুমগৈ মানে বুজিছে। আমি বুটলিয়াই দিছোঁ কাক মানে হেৰি কৰিম নোলোৱা তোমাৰ ৰ'বা, এইবোৰ পূৰা উস্তাদি মাৰি স্পীডত গৈছিলোঁ। আহোঁতে চাওক চব খেলি মেলি ৰাস্তা দি পৰা আহি গৈছোঁ। এইফালে এনেকৈ গ'লোঁ ৱাটাৰফল চাবলৈ, কিন্তু ৱাটাৰফল নাই। ৱাটাৰফল আছে কিন্তু ৰাস্তাটো নাই। ৰাস্তাটো হ'ল ৱাটাৰফল যোৱা মানে পানী যোৱা ৰাস্তাটোহে পালোগৈ। চ' আমি তালৈ নগ'লোঁ। এতিয়া ইয়াত বোলে কিবা খোৱা বোৱা ব্যৱস্থা কৰিব। চ' এতিয়া খাম আমি হা। চ' এতিয়া আমি আৰু ওপৰলৈ গৈ আছোঁ, কিন্তু ক'লৈ গৈ আছোঁ নাজানো। আৰু যিমানে ওপৰলৈ গৈ আছোঁ কাণখন পূৰা একদম একো মানে সাহসত নাইকিয়া হৈ গৈ আছে। চ' ফাইনেলি আমি পাই গ'লোহি লাইট লুম, আৰু এইটো হ'ল আজি আমাৰ ধুনীয়া ৰুমটো অৱশ্যে দেখাত বহুত ধুনীয়া লাগিছে, কিন্তু ইয়াৰ পিছৰ হিষ্ট্ৰীটো আপোনালোকে পিছতে গম পাব, গতিকে চাই থাকক ব্লগটো শেষলৈকে। আৰু আমি পূৰা ঢেলপঙা দি শুই আছোঁ, আৰু এইফালে ভিনদেউৰ পৰা আমাৰ কাৰণে চাহ বনাই আছে। ছোৱালীখন তাই পূৰা শুই আছোঁ দেখিছেনে বাৰু। ত' খাই লওঁ ৰ'ব চাহ।
চ' এতিয়া বাজিল 11:30মান এতিয়া আমি ভাত খাব লৈছোঁ ভিনদেউৰ পৰা চবৰ কাৰণে ভাত বাঢ়ি আছে মানে যজ্ঞ দানেই আৰু চাই থাকক আৰু তো আমাৰ ইয়াত ওলাইছে ভূত তো আমাৰ মুখখন আপোনালোকে নেদেখিব মানে লাইটটো বন্ধ হৈ আছে তো আমাৰ ইয়াত বাথৰুমটো অট'মেটিক কি হৈছে পানী খুলি পেলাই পানী পৰা পৰি আছে দৰ্জাখন খুলি আছে আৰু পানীখিনি টেপটো ঘূৰি আছে বুজিছে নাপাব এতিয়া ডিপিং আমাৰ আহিয়ে গ'ল কি হ'ল আমি যোনটো জেগাত আছোঁ এইটো লাইট লুমৰ চবতকৈ লাষ্ট ঘৰ এইটোতকৈ আৰু ঘৰ নাই চবফালে খালি পাহাৰ চবৰে বেয়া ভয় খাই যায় আৰু এই দাদাজনে গৈ পেলাই ৰুমৰ মানে মানুহজনীক মাতি আনিলেগৈ কৈছে আৰু এয়া বুজাই আছে আপোনাৰ ৰুমত ভূত ওলাইছে অৱশ্যে ভূত চোত আমি ভয় নকৰোঁ কিন্তু মানে এনেকুৱা হ'ল যে আমি বেয়া ভয় খাইছোঁ আৰু এইটোৱে চাওক বাথৰুমটো দেখিছিলে মই দৰ্জা মাৰা আছে কিন্তু অট'মেটিক দৰ্জা কেনেকৈ খুলি পৰা পানী পৰি আছে বেয়া ভয় খাইছে আমি বুজিছেনে বাৰু তো সেইদিনা আমাৰ ভয়তে হোৱাই নহ'ল তো নেক্সট পাৰ্টত মই লাইট ৰুমৰ ধুনীয়া জেগাবিলাক দেখাম আকৌ লগ পাম নতুন এটা এক্সপিৰিয়েঞ্চ আৰু নতুন এটা দিন তাৰ বাবে ব্লগটো সকলোকে চাই থাকিব